তো বন্ধুসকল মোবাইলৰ যিটো বেকগ্ৰাউণ্ড ডাটাবোৰ মানে নষ্ট হৈ থাকে সেইটো বন্ধ কৰিব হ'লে আপোনাৰ ডেস্কটপত গৈ পেলাই ইয়াত চাৰ্চ আছে ইয়াত টাইপ কৰি দিব সাৰ্ভিসেস টাইপ কৰাৰ পাছত এন্টাৰ কৰি দিব তাৰ পিছতে এইটো পেজ ওপেন হৈ যাব ইয়াত তলত স্ক্ৰল ডাউন কৰি আহি যাব আহি পেলাই ইয়াত চাব উইন্ডোজ আপডেট বুলি এটা অপচন আছে এইটো চাওক এইটো ইয়াত ৰাইট ক্লিক কৰিব প্ৰপাৰ্টিছত গৈ পেলাই স্টাৰ্টআপ টাইপ চাওক মেনুৱেল আছে মেনুৱেলটো ডিসেবল কৰি দিব ডিসেবল কৰি দিয়াৰ পাছত ইয়াত চাওক ৰানিংটো ষ্টপ কৰি দিব এইটো ষ্টপ কৰি দিয়াৰ পাছতে এপ্লাই কৰি দিব তাৰ পাছত ওকে ক্লিক কৰি দিব ক্লিক কৰাৰ পাছত চাওক এইটো ডিসেবল হৈ গৈছে এতিয়া আপোনাৰ যেটো ব্যাকগ্ৰাউণ্ড ডাটা যিবোৰ নষ্ট হৈ আছিল সেইটো এতিয়া নহয় আৰু পিছলে তো এনেকৈ কৰিব পাৰিব আপুনি